এতিয়া আমি মানে জানিব বিচাৰিম যে জুবিন গাৰ্গৰ আত্মাৰ বৰ্তমানৰ পৰিস্থিতিটো আপোনাৰ এনালাইচিছ মতে কেনেকৈ আছে? মই যিটো জানিব পাৰিছোঁ মোৰ দৰ্শনৰ অভিজ্ঞতা মতে তাৰমানে তেওঁৰ আত্মাটো এতিয়া আমাৰ মাজতে আছে। আমাৰ প্ৰত্যেকৰে চেতনাই তাৰমানে পঞ্চতত্বত বিলীন হয় আমাৰ অৰাটোৰ ভিতৰতে লাগি আছে। তেওঁৰ যিখিনি মাইণ্ডছেট, সেই মাইণ্ডছেটটো এতিয়ালৈকে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা তাৰমানে একদম ডিলিট হৈ যোৱা নাই। এতিয়াও তাৰমানে তেওঁ যি ভাবি আছিলে, যি কৰি আছিলে, তেওঁৰ বিচাৰধাৰাখিনি যেনেকৈ জীয়াই থাকোঁতে যেনেকৈ কৰিছিল, সেই গোটেইখিনি বিষয়বস্তু এতিয়াও আছে। গতিকে সেই হিচাপত মানুহে এতিয়া সেইবিলাকে কৰিব যিটো মানে জুবিন গাৰ্গে বিচাৰিছে। আত্মাটো এতিয়া মই যিদৰে দৰ্শন পাইছোঁ তেওঁ একেবাৰে আমাৰ মাজতে আছে। একদম কৈছোঁ নহয়, কোহে অৰাটোৰ ভিতৰত সোমাই আছে মানে প্ৰত্যেক মানুহৰে, আৰু নিজে ফিল কৰিব যে কাষতে আছে। বহুত মানুহে সপোনত দেখা পাব তেওঁক, আৰু বহুত যিবিলাক স্পিৰিচুৱেল মানুহ আছে তেওঁলোকে তেওঁৰ দৰ্শন পাব, কোনোবাই কানেক্ট কৰি কথা কওক, কেৱল যে তেওঁক সপোনত লগ পাব, ফিল কৰিব যেন ওচৰতে আছে।